হৰ হৰ মহাদেৱ। তো বহুত দিনৰ মূৰত মানে মোবাইলটো আৰু হাতত তুলি লৈ এটা নতুনকৈ ভিডিঅ' এটা ষ্টাৰ্ট কৰি দিছোঁ। তো স্বাগতম জনাইছোঁ মোৰ চেনেল ধ্ৰুৱজ্যোতি ব্লগলৈ। তো বাবা ধামৰ ভিডিঅ'গিলানক আপোনালোকে বহুতখিনি মৰম দিছে, তাৰ বাবে ধন্যবাদ। তো কালি হ'ল বিশ্বকৰ্মা পূজা। তো আজি মই মানে মোৰ গাড়ীখন মানে ধুব আনিছোঁ, মানে এইটো চেণ্টাৰ। তো ইয়াত ধুব আনিছোঁ। তো ইয়াত গাড়ীখন ধুব দিছোঁ। তো মই মাতিছোঁ জ্যোতিমক ফোন কৰি, তো সি আহি আছে। তাৰমানে গাড়ীখন বহুত দেৰি হ'ব, বহুত মানে ভিৰ। তাক আহিবা দিছোঁ, তাৰ লগত মই এক জেগাত যাম। তো ক'ত যাম, কি যাম, মানে সকলোখিনি ভিডিঅ'ত চাই থাকিব, তেতিয়া গম পাব। তো আজি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। তো হৰ হৰ মহাদেৱ। তো আহি গৈছে জ্যোতিময়। তো এতিয়া আমি দুটা ইয়াৰ পৰা যাওঁ, ক'ত যাওঁ, কি কৰোঁ, চবখিনি দেখাব ভিডিঅ'টোত। তো আগৰ নিচিনাকৈ মৰম দি যাব আৰু অতি সোনকালে মোৰ চেনেলটোত 1K হ'ব যাই আছে। তো সকলোৱে মানে যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। তো আহি গৈছে জ্যোতিময়। তো কি এই পাৱাৰত দেখছি না ৰ'দৰ। আৰু এটা কথা কওঁ, তো গামচাখন মাৰা এটা কাৰণ আছে। মই গৈছিলোঁ চেলুনত চুলি কাটবা, তাক ক'লো অলপ চুলি মিলে দি, সি কি কৰিছে মানে চুলিৰ জিৰ' মাৰি দিছে। সেইকাৰণে অলপমান দেখাত ভয় দেখা হৈছে, সেইকাৰণে অলপ গামচাখন মাৰি আছোঁ। এতিয়া না কি কওঁ, অসমীয়া মানুহ জয়া অসমীয়া মানুহ দিছে মানে গামচাখন মাৰাটো আৰু একো হেৰি নাই, লাজৰ কথা নহয়। তো এতিয়া যাই আছোঁ। এতিয়া বাজিছে 11টা। তো 11টাত আপোনালোকক পাঠশালাৰ পৰিৱেশখিনি দেখুৱাম। পাঠশালাত চাওক পৰিৱেশ, ৰাস্তাত মানে ৰ'দৰ প্ৰকোপৰ কাৰণে পাঠশালাত মানুহগিলান মানে কমি গৈছে। বিশ্বকৰ্মা পূজা বুলি মানে যিমান মানুহ আপোনালোকে দেখবা লাগে, তো সিমান মানুহ নোহোৱা হৈ গৈছে। ৰ'দ দিছি না, মানুহ প্ৰেছাৰ মাৰা যাব। তো এইয়ে আমি যাই আছোঁ। এতিয়া ক'ত যাই আছোঁ চাই থাকক, গোটেইখিনি দেখা পাব। তেল ভৰাবি নেকি? ধাপদীপ লগাইছি। তেল ভৰাব কি লাইন, চবতে লাইনে আজিকালি। তো ইয়াৰ তেলটো ভৰে, তেল চেল ভৰাই আহি আমি চাৰিআলিত অলপ ৰখি দিলোঁ। তো চাৰিআলিত মানে আগতে আমি জানামতে, আমি সৰুৰ পৰা জানামতে পূবপট্টি, উত্তৰপট্টি, দক্ষিণপট্টি মানে এনেহেন পট্টিগিলান মানে গোটেইকেইটা, এইটো ষ্টেচন ৰোড, ইফালে উত্তৰপট্টি, এইফালে এনেকৈ আছিল। তো এতিয়া মানে নামাকৰণ কৰি দিছে। তো নামাকৰণ কি নামাকৰণ কৰিছে, আগতে উত্তৰপট্টিটো কি পথ কৰি দিছে এতিয়া? এইটো চাওক। অঁ, আৰু এইফালে ষ্টেচন ৰোডটো কৰি দিছে। আৰু এইটো হ'ল আপোনাৰ কলেজত যোৱা দিশি ৰাস্তাটো, এইটো আৰু এটা আছে বাজাৰৰ ফালে যোৱা ৰাস্তা এইটো। তো আজিকালি মানে চবখিনি নামাকৰণ কৰি দিছে, নাম মানে প্ৰতিকতাৰ নাম। আগতে আমি কোৱা আছিলে উত্তৰপট্টি যাওঁ যে, পশ্চিমপট্টি যাওঁ যে, কিন্তু আজিকালি পশ্চিমপট্টি নহয়, উত্তৰপট্টি নহয়, আজিকালি চব নাম কৰি দিছে। তো এতিয়া বোলক আমি য'ত যাব আহিছিলোঁ, মানে য'ত যাৰ কাৰণে ভিডিঅ'টো বনাইছোঁ, তো তাকে লৈ যাই থাকোঁ। তো বোলক আৰু মালা দেখছি না, বিশ্বকৰ্মা পূজা বুলি মালা, চব দোকানত মালা। তো বোলক এতিয়া আমি য'ত যাব আহিছিলোঁ তাকে লৈ যাওঁ। এতিয়া যাওঁ বোলক। দাদা ইয়াক চাকছি না কি? হেই যাওঁ কথা ভাবছোঁ কি আগতে আমি উত্তৰপট্টি এতিয়া ধৰ মই যদি উত্তৰপট্টিত থাকোঁ, তুমি ফোন কৰিলোঁ, মই ক'লোঁ উত্তৰপট্টি থাকোঁ। তাৰপিছত মই তোক কওঁ যে মই চন্দ্ৰক ৰ'ব সেইখিনি আনি পঠাই এতিয়া মানে কেনে হৈছে, মানে আগতে আমি গম পাইছিলোঁ উত্তৰপট্টিত আছোঁ, চবতকৈ ভাৱটো এভাৰ নাই না, এভাৰ নাই। আৰু কেনে হ'ব, এই যে আমাৰ কিছুমান ভিতৰৰ যি কিছুমান জেগা আছে নাম দিছিল, মানে মানুহখিনি সেইখিনি জেগাত থাকাই নাই। এই চাৰিআলিত ভিৰ দেখছি না গাই। আমাৰ পাঠশালাত মানে বেটাৰী যিমান হৈছে সিমান কিজানি মানুহে নাই। তো বেটাৰীখনে ঘূৰি থাকিব, এই যাম চাওক, বেটাৰীৰে যাম। বেছি ভাববা নোৱাৰা, এনে এই দিছি যাওঁ বোলক। তো আপোনালোকে ভাববা পাৰে আমি দুটা হেলমেট নিপিন্ধাকৈ এনেকৈ মানে ঘূৰি আছোঁ। তো আমাৰ ঘৰ এৰে পৰা বেছি দূৰ নহয়। তো আৰু যিহে গৰম দিছি গাইজ, হেলমেট পিন্ধি মাৰা যাব লাগিব। তো আমি ভিডিঅ'টোৰ কাৰণে মানে ভিডিঅ' বনাবৰ কাৰণে আহিছোঁ না, সেইকাৰণে মানে হেলমেটটো পিন্ধি অহা নাই। তো আপোনালোকে হেলমেট পিন্ধি আহিব। আমাৰ নিচিনা আমাক দেখি মানে হেলমেট নিপিন্ধাকৈ নাহিব। আমিও পিন্ধো। আমি মানে ওচৰ জেগা যেতিয়া আমি মানে ভিডিঅ' বনাব আহিছোঁ, সেইকাৰণে হেলমেটটো লৈ অহা নাই। যি ৰ'দ দিছে গাইজ, প্ৰেছাৰ উঠি মাৰা যাব লাগিব। তো আপোনালোকে হেলমেট পিন্ধক আৰু ছেফ হৈ থাকক। তো আমাৰতো আমি ভিডিঅ' বনাবৰ কাৰণে পিন্ধা নাই। তো আমাৰটোত মানে বেয়া কমেণ্ট নেদব একো। তো বোলক এতিয়া যাই থাকোঁ। কি হ'ল বিশ্বকৰ্মা পূজা, তো সকলোৱে গমেই পায় বিশ্বকৰ্মা পূজা বুলি মূৰ্তি লাগে আমাক। তো মূৰ্তিত আমি পূজা কৰোঁ, কিন্তু সেই মূৰ্তি বনোৱা ক'ত মানে মূৰ্তিবিলাক বনোৱা হয়। তো
এইখন দোকান আছে তো চিলচিলা দোকান পাঠশালাৰ পুৰণা দোকান মানে চাহৰ দোকান চিলচিলা দোকান তো তাৰে পিছফালে তো আমি আহিছোঁ আপোনালোকক দেখাব পাঠশালা ৰাইজক দেখাব তো এইফালে চাওক মূৰ্তিবিলাক বনাই থৈ দিছে তো এইফালে কালি বিশ্বকৰ্মা যিহেতু বিশ্বকৰ্মা পূজা তো বিশ্বকৰ্মা বাবাৰ মূৰ্তি পুৰা ধুনীয়াকৈ বনাইছে তো কেনেকৈ বনায় মূৰ্তিবিলাক তো আমি সুধিম তো এইফালে আছে এইটো শিৱ বাবা শিৱ বাবাৰ মূৰ্তিও বনাই পুৰা ঢাকি চাকি থৈ দিছে এইটো হ'ল এইটো 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 সেই হ'ল মাটি নহয় পাক্কাত তো কোনে বনায় মূৰ্তিবিলাক কি কেনেকৈ বনায় কেনেদৰে বনায় আমি সোধোঁ তো ইয়াত আছে জেঠাই তো জেঠাই মানে এইখন দোকানৰ মালিক তো ইয়াত লেখা আছে মা মনসা শিল্পালয় তো ইয়াত এনেকৈ প্ৰস্তুতিবিলাক কেনেহেন ধৰণে কি কেনে প্ৰচেছত বনায় আমি জানো জেঠাৰ পৰা তো বিশ্বকৰ্মা ৰেডি হৈছে বিশ্বকৰ্মা পূজা অহাকালি আৰু দুৰ্গা মা দুৰ্গা পূজাও আহি আছে এইটো দুৰ্গা পূজাৰ কাৰণে বনাই আছে ফাৰ্ষ্ট প্ৰচেছটো হ'ল খেৰ তো খেৰেদি এনেকৈ মূৰ্তি বনাই লয় মানে এনেকৈ মূৰ্তিৰ আকৃতিত বনাই লয় বান্ধি চান্ধি খেৰটো তাৰপিছত প্ৰচেছ কিবা হয় তাৰপিছত প্ৰচেছ তাৰপিছত মাটি লেপা হয় তাৰ এই যে খেৰেদি বান্ধাৰ পিছত মাটি দি লেপি দিয়া হয় নেকি তো মাটি দি লেপি দিয়া হয় তো এই ইয়াত মাটি আছে তো আমাৰ এই যি আমাৰ এই নেচাৰেল মাটি সেই মাটিয়ে নাই এইটো বেলেগ মাটি এইটো আঠাল মাটি মানে তো এই মাটি মানে সেইত লেপি দিয়া হয় তো এইফালে ফেনৰ তলতে বহি আছে তো আমি ইয়াৰ অনাৰৰ পৰা জানিম তো অনাৰ আহি আছে আমি অলপ বহিছোঁ ফেনৰ তলত চাওক এই বিশ্বকৰ্মা বাবাৰ মূৰ্তি কি ধুনীয়াকৈ বনাইছে তো আমাৰ লগত আছে জেঠাই মই আছোঁ এইখন দোকানৰ অনাৰৰ লগত তো জেঠাৰ লগত তো জেঠাৰ নামটো কৈ দিয়ক একবাৰ আমাৰ ৰাইজক মন্টু চন্দ্ৰ পাল তো আপুনি এই যে শিল্পকলা যি বনাই আপুনি কিমান চনৰ পৰা বনাইছিল পাঠশালাতো আপুনি পুৰণা আপোনাৰ পুৰণা দোকান আছে আমি জানো 73 পৰা মই এইবিলাক ষ্টাৰ্ট কৰিলোঁ 73 পৰা আগতে সৰুৰ পৰাই কৈছোঁ 15 বছৰ বয়সৰ পৰা মই স্কুলে পঢ়ি থকাত এইবিলাক আমাৰ দেউতাকৰ পৰা অলপ আয়ত্ত গ্ৰহণ কৰিছোঁ তাৰমানে আপোনাৰ দেউতাই মানে এই শিল্পকলাই বনাইছিল মানে মোৰ আটাইও সেই আপোনাৰ কিমান 73 পৰা মানে বনাই আহিছে ষ্টাৰ্ট কৰি আছে তাৰপিছত মোক পাঠশালাৰ পৰা মদন ৰয় পীতাম্বৰ চৌধুৰী আৰু উমা চৌধুৰী সতীশ শৰ্মা এইবিলাক মানুহ মদন চৌধুৰী আৰু পীতাম্বৰক পঠাই দি মোক ধুবুৰীৰ পৰা পাঠশালাত লৈছে তো এটা কথা হ'ল জেঠা এই যে আপোনালোকে মূৰ্তিবিলাক বনাই এই যে কাপোৰবিলাক ক'ৰ পৰা আনে আমাৰ পাঠশালাতে পাই কলকাতাৰ পৰা আনে নেকি তো ৰাইজ আপোনালোক জেঠাৰ মানে যেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছে মই দেখালোঁ তো এইখন জেঠাৰ বহুত পুৰণা দোকান তো বহুত পুৰণা তো এতিয়া আহি আছে আৰু দুৰ্গা পূজা তো দুৰ্গা পূজাৰ প্ৰস্তুতি চলি আছে আৰম্ভ কৰিম তো বিশ্বকৰ্মা পূজাৰ পিছত আৰম্ভ কৰিব জেঠাই তো এই চাওক মূৰ্তিবিলাক চবফালে মূৰ্তি আছে তো এইফালে বনাই আছে এইবিলাক চব বুকিং মানে কালি বিশ্বকৰ্মা পূজা তো সেইকাৰণে বুকিং আৰু বিশ্বকৰ্মাৰ মানে ছেকেণ্ড দিন মানে মংগলবাৰে তো গণেশ পূজাৰো মূৰ্তি বনাইছে এইফালে তো চাওক দুৰ্গা পূজাৰ কাৰণে মানে মূৰ্তিবিলাক বনাই ৰাখিছে এইফালে সেই আকৃতি মানে এনেই আকৃতি হিচাপে থৈ দিছে এইফালে বহুত কাম বাকী আছে আৰু ইয়াত মানে অকল মাটিৰে নবনায় আৰু ইয়াত পাক্কাৰ স্থায়ী হিচাপে বনোৱা হয় আৰু এইফালে ৰংবিলাক তো এই ৰং ঠাইও বহুত ব্যস্ততাৰ মাজত মানে কাম চাম কৰি থাকে সেইকাৰণে বেছি অলপ ডিষ্টাৰ্ব দিয়া নাই তো এইখিনি সময় দিয়াৰ কাৰণে জেঠাক বহুত ধন্যবাদ তো এইখনে দোকান বহুত পুৰণা দোকান মানে আমি জন্মাই নাই তেতিয়াৰ পৰা মানে ইয়াতে মূৰ্তি চূৰ্তি বা ইয়াতে চবখিনি কৰা যায় তো এতিয়া আহি আছে আৰু দুৰ্গা পূজা তো যিমান পূজা ইয়াৰ পৰা মূৰ্তি নিয়া হ'ব পাঠশালা বাকী তো এইখন দোকানখন আছে কিষাণনালা আৰু এইফালে চাৰিআলি আৰু মাজতে আছে এইখন চিলচিলা তো চিলচিলা ওচৰেদি মানে ৰাস্তাটো আছে তো তাতে আছে দোকানখন তো আমি মানে
সৰুৰ পৰা দেখি আহিছোঁ, কিন্তু আপোনালোকে জানে বা নাজানে, তো মোৰ ভিডিঅ'ৰ যোগেদি আপোনালোক দেখালোঁ, যিখিনি দেখাব পাৰিলোঁ। আমাৰ পাঠশালাত এই মূৰ্তি বনোৱা দোকান এখনেই আছে। আমাৰ পাঠশালাত বিশেষকৈ এখন দোকানেই আছে, মৃন্ময় মূৰ্তি বনোৱা। তো এইখন আমাৰ পাঠশালা আৰু ৰোড। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে। যদি ভাল লাগছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবখিনি কৰি যাব। 1K হ'ব, বেছি নালাগে আৰু। তো 1Kটো সোনকালে কৰি দিয়ক গাইজ। তো নতুন নতুন ভিডিঅ' পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু বেল আইকনটো বজাই যাব। মৰম দিব গাই, যিমান ৰ'দতো ভিডিঅ' বনাব আহিছোঁ আপোনালোকৰ কাৰণে। তো ঘাম ওলাই আছে দেখছিয়ে। তো এতিয়া যাওঁ, তো বাই বাই।